তুমি নথকাৰ আজি দুমাহেই পাৰ হলো জুবিন দা। তুমি বিহীন এই আকাশ মাটি বতাহ একোৱেই ভাল নালাগে জানা। আই অসমীৰ বুকু সোধা কৰি কিয় গুচি গলি? আৰে যাবতো নালাগিছিলে নহয় সাগৰলৈ। পূবৰ বেলি পশ্চিমত উদয় হৈ যেন পূবতে মাৰ গ'ল হঠাতে। কেনেকৈনো বিদায় জনাম? কলিজাৰ এফাল আছিলি। অসমীয়া জাতিৰ দুৱাৰে দুৱাৰে লক্ষ লক্ষ জনতাৰ হৃদয়ে হৃদয়ে শনিদৰ আহে আহে লুইতৰ ধয়ে ধয়ে। ক'ত বিচাৰিম আজি সুৱদী শব্দৰ জোৰ পৰা সুৰ? জুবিন দাও চকুলোৰ তপত পানী গপ নোপোৱাকৈয়ে ওলাই যায়। তোমাৰ গান শুনিয়েইতো যৌৱনত জীৱনৰ বাবে লিখা প্ৰথমটো কবিতা। ডায়েৰীটোৰ প্ৰথম পৃষ্ঠাতে লিখা আছে, মায়াবিনী ৰাতিৰ বুকুত আহে বা নাহে ঘুমতি। ৰাতি বিচনাত পৰি তোমাৰ দুটা গান নুশুনালৈকে টোপনি নোহোৱা মইজনে আজিকালি কেৱল মাথো 5 বাৰকৈ শুনো মায়াবিনী। তথাপিও দুচকুৰ শকতি নাই চকুৰ পতা জপাই টোপনি আনিবলৈ। কিমান যে কষ্টকৰ দুখৰ ভাগৰবোৰ। তোমাৰ গান শুনিয়েইতো সেইবোৰ কঢ়িয়াই কঢ়িয়াই জীৱনৰ ভাল লগা বেয়া লগাবোৰ উদযাপন কৰিছিলোঁ। এতিয়া তুমি নথকাৰ দুখৰ দিনবোৰ, তুমি নথকাৰ দুখৰ ৰাতিবোৰ কেনেকৈনো হহুৰিম? আকাশৰ গভীৰ বুকুৰ পৰা চাই আছা নহয় আমাক? দেখিছা নহয় তুমি নথকাৰ দিনবোৰ কিমান কষ্টকৰ? আৰে হাহাকাৰ কৰিছে চট ফটাইছে, বুকুত ভুকুৱাই ভুকুৱাই হিয়া ঢাকুৰি ঢাকুৰি কান্দিছে। পাইছা নহয় তাৰো বতৰা? জুবিন দাও আহি যাবি নাই এবাৰ? আইৰ বহল মজিয়াখনত তোমাৰ দুভৰিৰ খোজ বিচাৰি উচুপি উচুপি অসমীৰ বুকুখনি বিষাইছে।